আদৰৰ শ্ৰোতা প্ৰভাতী তৰংগৰ বিহু বিশেষ যিটো খণ্ড তালৈ আপোনালোকক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ আৰু স্বাগতম জনাইছোঁ আমাৰ ফেচবুকৰ দৰ্শকসকলক কিয়নো আপোনালোকে জানে যে আমাৰ এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজত লাইভ কৰি থকা হয় আৰু আদৰৰ শ্ৰোতা আজি প্ৰভাতী তৰংগৰ বিহু বিশেষ এই খণ্ডটি আমাৰ মাজত আছে দুগৰাকী আমাৰ ষ্টুডিঅ'তে উপস্থিত আছে দুগৰাকী বিশেষ ব্যক্তি আমাৰ আজিৰ অতিথি মই চিনাকি কৰাই দিম আপোনালোকক অকণমান ছাছপেন্স থৈছোঁ তাৰ আগতে কৈছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এতিয়া বিহু আহি আমাৰ অসমীয়াৰ দুৱাৰ দলিত উপস্থিত হৈছেহি আমাৰ ঘৰৰ চাৰিওফালে আমি বিহু গীতৰ শব্দ বিহু নামৰ শব্দ ঢোল এইবিলাক শুনিবলৈ পাইছোঁ আৰু ঢোল পেঁপা গগনা চাৰিওফালে ৰজন জনাইছে আৰু চাৰিওফালে যেন এটা বিহু বিহু পৰিৱেশ সৃষ্টি হৈছে আমাৰ চৌপাশে প্ৰকৃতিৰ লগতে আমাৰ মনবিলাকো অকণমান বিহু বিহু হৈছে গতিকে আদৰ শ্ৰোতা আজি আমাৰ এই প্ৰভাতী তৰংগৰ বিহু খণ্ডলৈ পুনৰবাৰ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ আৰু আদৰ শ্ৰোতা আমি কৈছিলোঁ দুগৰাকী বিশেষ ব্যক্তি হয়তো নাম কোৱাৰ লগে লগে তেখেতক অন্য ধৰণে চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই তেখেত হ'ল লোক সংস্কৃতিৰ সাধক গৱেষক বিচাৰক ডক্টৰ ডালিমী কোঁৱৰ বাইদেউ স্বাগতম জনাইছোঁ বাইদেউ আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ নমস্কাৰ ধন্যবাদ আৰু সমূহ আপোনালোকৰ যোগেদিয়ে মই সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ লগতে জ্যেষ্ঠজনলৈ মই ওলগ জনাইছোঁ আৰু কনিষ্ঠজনলৈ মোৰ শুভকামনা শুভভাৱনা আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ আমাৰ আনগৰাকী আলহী অসমৰ এগৰাকী বিহুৱতী বিহুৰাণী আৰু কেইবাটা বছৰ ধৰি অসমৰ বিহু মঞ্চসমূহ কঁপাই থকা এগৰাকী আমাৰ বিহুৱতী ৰুণামণি বৰা আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানলৈ ধন্যবাদ শ্ৰীমন্ত আৰু সমগ্ৰ অসমবাসীলৈ মোৰ আন্তৰিক শুভকামনা জনালোঁ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তালৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি মোক এই অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে আমি ডালিমী কোঁৱৰ বাইদেউৰ পৰা আৰম্ভ কৰিব খুজিছোঁ আজিৰ অনুষ্ঠান আমাৰ সুন্দৰ সুন্দৰ গীত থাকিব লগতে আমি শ্ৰোতাৰ জ্ঞাতাতে জনাব বিচাৰিছোঁ আমি যি অতিথি আছে তেখেতসকলৰ কথা শুনিম কিন্তু আপোনালোকৰ কথাও শুনিম আপোনালোকে ফেচবুক বাৰ্তা দিব কিবা সুধিব থাকিলে আমাৰ দুইগৰাকী যি সমল ব্যক্তি তেখেতক সুধিব পাৰিব লগতে আমাৰ ফোন লাইনো আজি আমি খুলি দিছোঁ আপোনালোকৰ বাবে আপোনাৰ ফোন কৰিও আমাক কিবা প্ৰশ্ন থাকিলে সুধিব পাৰিব কিবা ক'বলগীয়া থাকিলে ক'ব পাৰিব তাৰ বাবে ফোন নম্বৰ যদি আপোনালোকে জানেই আমাৰ সদায় দি থকা হয় পুনৰ আপোনালোকৰ নম্বৰ যদি কৈছোঁ 036126611876 আনটি ফোন নম্বৰ হৈছে 036126622325 এই দুটি ফোন নম্বৰত ফোন কৰি আপোনালোকৰ যদি কিবা বাৰ্তা থাকে আমাৰ যি অতিথি আছে ডক্টৰ ডালিমী কোঁৱৰ আৰু ৰুণামণি বৰাক কিবা প্ৰশ্ন থাকিলে আপোনালোকে সুধিব পাৰিব আৰু সুন্দৰ সুন্দৰ গীত আমাৰ কথাৰ মাজত আমি সুন্দৰ সুন্দৰ গীত আপোনালোকক শুনাই থাকিম পোনে পোনে ডক্টৰ ডালিমী কোঁৱৰ বাইদেউৰ ওচৰলৈ আহিছোঁ এই সময়খিনি আপোনাৰ মনৰ অনুভৱটো জানিব খুজিছোঁ আপুনি খুব ব্যস্ত আমি জানো বিহু আহিলেই আপুনি ব্যস্ত বা গোটেই বছৰটো ব্যস্ত থাকে কিন্তু এইকেইদিন বিশেষভাৱে আপুনি ব্যস্ত মনটো কেনেদৰে এইকেইদিন লাগি আছে আপোনাৰ মনৰ অৱস্থা কেনেকুৱা নমস্কাৰ আচলতে মই খুব ব্যস্ত বিহু হওক লোকসংগীতৰ ওপৰত আৰু এটা অনুষ্ঠানৰ লগত 2018 চনৰ পৰা মই ব্যস্ত হৈ আছোঁ আপোনালোকে জানেই লোকসংগীতৰে মই বোকাৰ মানুহ মাটিৰ মানুহ পথাৰৰ মানুহ মোৰ সেইবিলাকেই প্ৰিয় আৰু বিহু বুলি ক'লে আচলতে ল'ৰাই কি বুঢ়ায়ো হাত জাপ মাৰে আৰু সেইকাৰণে বিহুটো এনেকুৱা ধৰণৰ এটা উৎসৱ যিটো বিহুৱে আমাৰ সকলোৰে মন প্ৰাণ উতলাই তোলে আনন্দত আমি বিভোৰ হওঁ আৰু এইটো প্ৰকৃতিৰ অৱদান লগতে এইবাৰ বিশেষকৈ প্ৰকৃতিয়ে ইমান এটা সুন্দৰ পৰিৱেশ দিছে ইমান সুন্দৰ এজাক বৰষুণ আহিলে আগতীয়াকৈ যেন বৰদৈচিলা আহিলে জীপাল কৰি পেলাইছে সুন্দৰ লঠঙা গছবিলাকত ধুনীয়া ধুনীয়া কুঁহিপাত মেলিছে গতিকে আমাৰো মন ৰঙিয়াল হৈ উঠিছে সেইকাৰণে বিহু বুলি ক'লে আমি ল'ৰা ডেকা বুঢ়া সকলোৱে বৰ আনন্দ কৰোঁ উপভোগ কৰিবলৈ ৰৈ থাকোঁ এইটো বিহুটো এটা আমাৰ যিহেতু বাপতি সাহোন বুলি ক'লে বাপতি সাহোনটো কোনে কৈছিলে মই পিছত ক'ম কোনজন
সাহিত্যিকে বা প্ৰতিশাসন আৰু আমি বহুত জানিবলগীয়া কথা আছে। আমি কেৱল বিহু বুলি ক'লে নাচ গান নহয়, ইয়াৰ লগত ৰীতি নীতি পৰম্পৰা সাজ পাৰ আমাৰ খাদ্য সম্ভাৰ গোটেইখিনি কথা আছে। নিশ্চয় সময় যদি হয় আলোচনা কৰিম। ধন্যবাদ। নিশ্চয়কৈ আমি আলোচনা কৰিম এইখিনি কথা পাতিবলৈ। আজি আমি আপোনাক মাতি আনিছোঁ। যি ৰীতি নীতি আছে, যি লোক সংস্কৃতি আছে বিহুৰ লগত, যি অসমীয়াৰ পৰিচয় বিহু, গতিকে সেই বিষয়ে যিখিনি আপুনি গৱেষণা কৰিছে এই বিষয়ে ক'ব। আমি ৰুণামণি বৰা, যি 3বাৰকৈ অসম বিহুৱতী আছিলে, চান্দমাৰি বিহু ফিল্ডত যেতিয়া হৈছিল, তেখেতে 1998, 1999 আৰু 2000 চনত একেলগে 3বাৰ ধৰি তেখেত অসম বিহুৱতী আছিলে। লগতে বিভিন্ন মঞ্চত তেখেতে বিহুৰাণী হৈছে। মালিগাঁৱত 2001 চনত বিহুৰাণী হৈছে। গতিকে আৰু অসমৰ বিভিন্ন মঞ্চলৈ তেখেতে গৈছে। এই মুহূৰ্তত আপোনাৰ অনুভৱটো জানিব খুজিছোঁ। হয়, এইখিনি মুহূৰ্তত মোৰ কেনেকুৱা লাগিছে মই বুজাব নোৱাৰো, কাৰণ অতীতৰে পৰা সৰুৰে পৰাই এইখিনি সময় গাত তত নাথাকে। ইমানেই মানে বিহু অহাৰ লগে লগে কি হৈ যাওঁ নিজেই নাজানো, স্কুল কলেজ পাহৰি যাওঁ। আৰু ইয়াৰ মূল কাৰণটো হৈছে মই আজি শ্ৰদ্ধাৰে মই তেখেতক সুঁৱৰিব বিচাৰিছোঁ। মোৰ পিতৃ, মোৰ দেউতা, তেখেত আছিলে মোৰ বিহু গুৰু শ্ৰীযুত বলিন চন্দ্ৰ বৰা। তেখেত আমাৰ মাজত নাই বৰ্তমান। কেইদিনমানৰ আগত তেখেতৰ দেহাৱসান ঘটিলে। সেইবাবে মই তেখেতক আজি এই মঞ্চৰ পৰাই প্ৰথমতেই সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। দ্বিতীয়তে মোৰ মা এগৰাকী খুব ভাল বিহু নাচনী আছিলে। তেখেতৰ নাম আছিলে সন্ধ্যাৰাণী বৰা। তেখেত খুব ভাল বিহু নাচনী, আৰু সেই হিচাপে মোৰ তেজত মানে বিহুটো মোৰ আহিছিলে। আৰু সৰুৰে পৰাই ময়ো এই গাঁৱতেই ডাঙৰ দীঘল হোৱা। মই যোৰহাটৰ হয়, কিন্তু মই মঞ্চ বিহুত, গুৱাহাটীৰ মঞ্চ বিহুতহে মই পৰিৱেশন কৰিছিলোঁ। কিন্তু সৰু থাকোঁতে মই বিহু হুঁচৰি গাইছিলোঁ ঘৰে ঘৰে। আইতাৰ বৌ বুলি কওঁ আমি, আইতাৰ মেখেলা চাদৰ পিন্ধি মানে ঘৰে ঘৰে বিহু হুঁচৰি গাইছিলোঁ। বিহু হুঁচৰি গাই গাই ক'লে যে গৈ পাওঁ গমেই নাপাওঁ, খুৰাই বিচাৰি যায়, ঘৰলৈ মাতি আনে। গতিকে এইটো মই বুজাব নোৱাৰো, বিহু আহিলে কেনেকুৱা এখন মনটো কেনেকুৱা উগুল থুগুল লাগে। এতিয়া আপুনি কোৱাৰ দৰে হয়, বসন্ত অহাৰ লগে লগে কুলি কেতেকীয়ে চাৰিওফালে কুলি কেতেকীৰ মাত শুনিবলৈ পাইছোঁ। আমি তাঁতৰ শালৰ মাত শুনিবলৈ পাইছোঁ। ডেকা বুঢ়া গাভৰু সকলোৱে মিলি আখৰাত ব্যস্ত হৈ পৰিছে। সেইবাবে বিহু নামত কোৱা হৈছে, এই বসন্ত আহিলে কুলিয়ে বিনালে, ঐ গছে বনে সলালে ঐ পাত, এই ঢোলৰ মাত শুনিছো, পেপাৰ মাত শুনিছো, ঐ বিহু বিহু লাগিছে গাত। নহয় অতি জানো? সুন্দৰ, একদম বিহু বিহু এতিয়াহে লাগিছে। ৰুণামণি বৰা আমাক বিহু বিহু লগাইছে। গতিকে বিহু নামেৰে তেখেতে সকলোকে আদৰিছে। আমিও আমাৰ শ্ৰোতাক, গাব পাৰিম ন, গাঁৱৰ ঘৰে ঘৰে। হয় বাইদেউ, অকণমান যদি গাই দিয়ে আপুনি। হয় প্ৰথম মই এটা যোজনা গাই লৈছোঁ। হয় আচলতে মই বৰ ভাগৰুৱা এইকেইদিন, বিভিন্ন ধৰণৰ অনুষ্ঠানত সকলো লগতে ঢোল বজাই। সিদিনাখনতো মই হস্পিটেললৈ যাবলগীয়া অৱস্থা। মোৰে সোণ বহনা ঐ মাৰি দে ঐ মৰণা, আহু শালি জাত ৰে ঐ ধান, ঢেঁকীৰে খুবলিত খুন্দি চিৰা পিঠা, ঐ ৰাখি যাওঁ বিহুৰে মাত। গাঁৱৰ ঘৰে ঘৰে ঢেঁকীৰ গুম গুমনি, কাষৰে শালতে মাথোৰ গীত কীৰ্তনি, জীয়ৰী বোৱাৰী গাতে নাই তৰণি, ঢেঁকীৰে চাবতে নাচনি পখিলি, বিহু আহি পালেহি, বিহু আহি পালেহি বুলি। সুন্দৰ বাইদেউ, এতিয়াহে আমাৰ বিহু বিহু লাগিছে। আমি এনেকৈ বিহু শুনি থাকিম। পুৰণি পুৰণি বিহু যি বাইদেৱে গৱেষণা কৰিছে, সেইসমূহৰ কথা লগতে সেইসমূহ বাইদেৱে আমাক গাই শুনাব। কিন্তু তাৰ আগতে আমি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি বিহু গীতেৰে আমাৰ শ্ৰোতাসকলক আজিৰ এই অনুষ্ঠানলৈ পুনৰবাৰ স্বাগতম জনাব খুজিছোঁ। আমাৰ অনুষ্ঠান তেখেতে ভাগ ল'ব পাৰিব, প্ৰশ্ন কৰিব পাৰিব। কিবা সুধিবলগীয়া থাকিলে আমাৰ দুগৰাকী সমল ব্যক্তি আছে, আপোনালোকে প্ৰশ্ন কৰিব পাৰিব। এই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এই বিহু গীতটি শুনি লৈছোঁ।
ব্ৰিটিছ ৰজা উঠি গ'ল বিহুৰেনো বিৰিণাত ব্ৰিটিছ ৰজা উঠি গ'ল পাতে সমনীয়া দেশৰ নেতা ৰজা হ'ল পিছে কি হ'ল বিহুৰে বিৰিণা পাতে হে নয়া পইচা ওলাই গ'ল বিহুৰে বিৰিণা পাতে হে নয়া পইচা ওলাই গ'ল বিহুৰে বিৰিণা পাতে হে ষোল অনা লুকাই গ'ল বিহুৰে বিৰিণা পাতে হে ষোল অনা লুকাই গ'ল বিহুৰে বিৰিণা পাতে হে 100 পইচা এটকা হ'ল বিহুৰে বিৰিণা পাতে হে নয়া পইচা ওলাই গ'ল বিহুৰে বিৰিণা পাতে হে ষোল অনা লুকাই গ'ল বিহুৰে বিৰিণা পাতে হে 100 পইচা এটকা হ'ল মইনা জান মইনা জান মইনা জান মইনা জান মইনা জান তোমাৰে ওই বেজাৰত মইনা জান জাজি নৈতে পৰিম গৈ মইনা জান ফুটে মোক উটুৱাই নিব মইনা জান মাংস গেলি যাব মইনা জান আৰু পচি যাব মইনা জান মাছে কুটি কুটি খাব হে দেহা হ'ল উলিয়া দেহা হ'ল বলিয়া দেহা হ'ল দিনৰ দৰা হে তোমাৰে লগতে হলো মই বলিয়া চিনাকি হ'ব ৰে পৰা হে কচু টেঙা খুতৰা বিলাহী ঢেকীয়া জুতি লগাই খাবা কচু টেঙা খুতৰা বিলাহী ঢেকীয়া জুতি লগাই খাবা গধূলিৰে পৰা দুৱাৰ খুলি থমে বিৰালি জোৱা দি যাবা এই গধূলিৰে পৰা দুৱাৰ খুলি থমে বিৰালি জোৱা দি যাবা এই কচু টেঙা খুতৰা বিলাহী ঢেকীয়া জুতি লগাই খাবা গধূলিৰে পৰা দুৱাৰ খুলি থমে বিৰালি জোৱা দি যাবা হে নৈ দেখি লাগিলে পানীৰে ঐ পিয়াতি নৈ দেখি লাগিলে পানীৰে ঐ পিয়াতি তোমাক দেখি লাগিলে দয়া হাতৰে তামোল খনি হাততে যে থাকিলে হাতৰে তামোল খনি হাততে যে থাকিলে নহলা ঐ নিজৰে গয়া নহলা নিজৰে গয়া ও নহলা নিজৰে গয়া নহলা নিজৰে গয়া আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ বিহু বিশেষ খণ্ডটিলে আৰু আপোনালোকৰ বাৰ্তাসমূহ আহিবলৈ আৰম্ভ কৰিছে কিন্তু মই পোনে পোনে ডালিমী কোঁৱৰ বাইদেউলৈ যাবলৈ আৰম্ভ কৰিছোঁ ভূপেন হাজৰিকাৰ যিটো বিহু গীত বা বিহু নাম যিটো কৈছোঁ আমি ধৰক তাত বিভিন্ন কথা তেখেতে কৈছে ব্ৰিটিছ ৰাজৰ কথা কৈছে 1 নয়া পইচাৰ কথা কৈছে কচু ঢেকীয়া এইবিলাকৰ কথাও তাত আহে গতিকে ধৰক বিহুৰ যিটো আমাৰ পৰম্পৰা আমি যদি অতীতলৈ যাব বিচাৰোঁ আপুনি যিহেতু গৱেষক গতিকে কেনেদৰে বিহুটি আমাৰ সমাজলৈ আহিছিলে আজিৰ যিটো ৰূপ ধৰক মঞ্চ বিহু দেখিছোঁ বা মুকলি বিহু দেখিছোঁ নিশ্চয় সেই ৰূপটো নাছিলে হাবিৰ বিহুৰ আছিলে বা তাৰ আগতো কিবা নিশ্চয় আছে গতিকে কেনেদৰেনো বাইদেউ এইটো আৰম্ভ হৈছিলে অকণমান ক'ব নেকি আপোনাৰ গৱেষণাই কি কয় বাৰু এই ক্ষেত্ৰত ধন্যবাদ আচলতে বিহুটো হয়
হাবিৰ বিহু আছিল, ৰাস্তাত আছিলে। হয় আমাক বিহুটো ৰজা ৰুদ্ৰসিংহই ৰাজকীয় মৰ্যাদা দিছিলে ৰংঘৰ বাকৰি টানি। তাৰ পৰাই বিহুটো লাহেকে বৰ দীঘলীয়া নকৰোঁ, হয়। বৰ দীঘলীয়া হৈ যাব, গতিকে দীঘলীয়া নকৰোঁ। মই ৰাজকীয় মৰ্যাদা যেতিয়া বিহুৱে পাইছিলে তাৰ পৰাই মই আৰম্ভ কৰিছোঁ। ৰজা ৰুদ্ৰসিংহই দিছিলে ৰাজকীয় মৰ্যাদাটো। তেতিয়াৰ পৰাই বিহু আমাৰ মাজলৈ আহিলে। তাৰপিছতে তেওঁ ৰজাৰ ঘৰত যেতিয়া কৰি দিলে, তাৰপিছতে ডা ডাঙৰীয়াসকলক, তাৰপিছত এতিয়া আমি যিটো কৰোঁ, গাঁৱৰ ঘৰে ঘৰে প্ৰথম গৰু বিহুৰ দিনাখনেতো গৰু ধুৱাই মেলি আঁতৰি, আৰু এটা মই পৰম্পৰাৰ কথা ক'ব বিচাৰিছোঁ ইয়াত। যেনেকে মাঘ বিহুত আমি মাঘ বন্ধা বুলি কওঁ, বহুতে নেজানে, বহুতে জানে। মাঘ আমি কিয় বান্ধো? মাঘ বন্ধা মানে কি? মাঘ আমি সিদিনাখন, সেই মাঘৰ পাছতে ফাগুন চ'তত বৰদৈ চিলা আহে, ধুমুহা আহে। তেতিয়া কি কৰে, গাঁৱৰ মানুহে ধান খেৰেৰে ৰছী এডাল এনেকে মেৰিয়াই মেৰিয়াই লাগনি গছবিলাক বান্ধে। সেইটো হ'ল মাঘ বন্ধা। আৰু বহাগ বিহুত গৰু গা ধুই আহি দেউতাহঁতে ককাহঁতে আহি ঘৰৰ চাৰিওটা কাষত চাৰিওফালে 4 চপৰা মাটি দিয়ে। কি কাৰণে দিয়ে বাৰু? তাৰমানে বহাগৰ পাছতে বাৰিষা আহে। বাৰিষা আহিলে যাতে বানপানী নাহে, ভেকুলী বেং বিভিন্ন ধৰণৰ আমাক যিবিলাকে অপকাৰ কৰে, সেইবিলাকে যাতে আমাক কোনো ধৰণৰ অপকাৰ কৰিব নোৱাৰে, তাৰ কাৰণে ঘৰখন বান্ধি পেলাই 4 চপৰা মাটি দি। মই এইবিলাক প্ৰশ্ন সুধো বিহুত, সেইকাৰণে বহুতে বেয়াও পায়, বহুতে ক'ব নোৱাৰি খঙো কৰে। যা হোক, এইবিলাক আমি পৰম্পৰা কিছুমান আমি জনাটো উচিত, জানিব লাগে দেই। যেতিয়া ৰাজকীয় মৰ্যাদা পালে, তেতিয়াৰ পৰাই আমি ডা ডাঙৰীয়া ঘৰৰ পৰা আৰম্ভ কৰি এতিয়াও আমি বিহু যেতিয়া আৰম্ভ কৰোঁ, প্ৰথম গাঁওবুঢ়াজন বা মুৰব্বী মানুহ কেইজনমানৰ ঘৰত প্ৰথম হুঁচৰি যোৱা গাই লওঁ। হুঁচৰি হ'ল হুঁচৰি, এটা আধ্যাত্মিকতাৰ প্ৰভাৱ আছে। হুঁচৰিটো হ'ল যেনেকে কয় যে গোহালিত গৰু, পুখুৰীত ভঁৰালত ধান, পুখুৰীত মাছ, বাৰীত তামোল পাণ, এইবিলাক জানো ভৰি পৰক, এটা আশীষ বচন এটা দিয়ে। সেইকাৰণে আগৰ দিনত আমি, আমাৰ মা দেউতাহঁতে বা আমি খুব আগ্ৰহেৰে ৰৈ আছিলোঁ। আজি 50-60 বছৰ আগৰ কথা, মোৰ এতিয়া ইমান বয়স হ'ল। সেই পৰম্পৰা আগৰখিনি ক'ব বিচাৰিছোঁ। এযোৰা হুঁচৰিৰ পৰা আশীৰ্বাদ লোৱাটো বৰ ডাঙৰ কথা, খুব পৰম্পৰাগত। এইটো বৰ ৰীতি নীতিৰ ভিতৰত পৰে। কিন্তু আজিকালি কি ক'ম, দুৰ্ভাগ্যবশতঃ হুঁচৰি আহি হুঁচৰি বিহু হ'ল। হুঁচৰিৰ ছোৱালীৰ বা নাৰীৰ কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰে। আৰু মুকলি বিহুতে নাৰী আৰু পুৰুষৰ, মুকলি বিহু জন্মৰো এটা কথা আছে। যেতিয়া চ'তমহীয়া ৰাতি ৰাতি গাভৰুবিলাকে বিহু কৰিছিলে, তেতিয়া ওচৰৰ ডেকাবিলাকে আহি কি কয়, ফুটুকলা বাঘ থকা গছৰ আঁৰত লুকাই লুকাই বিহু চাই থাকে, 2-3 জন মানে। তাৰপিছত যেতিয়া 4-5 জন 6-7 জন হৈ গ'ল, তেওঁলোকে ঢোল এটা লৈ, অ' চেনাইটি কিয় থাকা দূৰতে, অ' চেনাইটি চাপি আহা কাষলে, অ' চেনাইটি কিয় থাকা দূৰতে, অ' চেনাইটি চাপি আহা কাষলে, অ' চেনাইটি তুমি দূৰত থাকিলে, অ' চেনাইটি বিহু বিহু নেলাগে, বিহু বিহু নেলাগে গাত। সেই যে তেনেকে ছোৱালীবোৰে গাই দিয়ে, ল'ৰাবোৰে জুমি জুমি চাই থাকে। তেতিয়া ল'ৰাবিলাকেও গাত বিহু বুলি ক'লে চবৰে এটা উল্লাস, উৎসাহ আহি যায়। তেওঁলোকে তাতে গাভৰুসকলে নাচি থাকে। বিহুটোৱে হ'ল প্ৰেম, প্ৰকৃতি আৰু কৃষি। কৃষি, প্ৰেম আৰু প্ৰকৃতি। প্ৰকৃতিয়ে আমাক বহাগৰ মাহটো আনি দিয়ে ধুনীয়াকে। গছ গছনিয়ে নতুন বিৰিখে কুলি কেতেকীৰ মাতে, সেইটো প্ৰকৃতিৰ দান। আৰু কৃষি উৎসৱ, কৃষিভিত্তিক প্ৰত্যেকটো 3টা বিহু আমাৰ কৃষিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আৰু প্ৰেমটোতো অবাধ প্ৰেম বিহু। সেই বুলি অবাধ প্ৰেম যদিও আগতে তেনেকুৱা ধৰণৰ দৈহিক প্ৰেম নাছিল। অত্যন্ত প্ৰেমতে যেনেকে আছিলে কিছুমান বিহু নামত, এতিয়াও আছে অবাধ প্ৰেম, কিন্তু এনেকুৱা ধৰণৰ নাছিলে। এতিয়া আকৌ মূল সুঁতিলৈ গৈছোঁ। যেনেকে মুকলি বিহু, তেতিয়া ছোৱালীবোৰে বিহু কৰি থাকে নহয়, তেতিয়া ল'ৰাবিলাকেও 2-4 জন গোট খাই ফুটুকলা বাঘ থকা গছৰ পৰা লাহেকে ওলাই আগবাঢ়ি আহে। ছোৱালীখিনিৰ কাষতে তেওঁলোকেও বিহুটো জুৰে। তেতিয়া ছোৱালীবিলাকে, ল'ৰাবিলাকে ছোৱালীবিলাকে জোকোৱা জোকোই কৰিছিলে।
জোকাই আৰু এইটো এইটো জোকাই কৰিছিলে জোকুই কৰিছিলে অকণমান গাই শুনাব ন অকণমান গাই শুনাম মই হয়। অকণমান দেই কেনেকে জোকাইছিলে আৰু আমি ভাবোঁ মই বাইদেউ সাজু হোৱালৈকে মই বাৰ্তা কেইটামান ল'ব পাৰোঁ নেকি বাইদেউ আমাৰ শ্ৰোতা ফেচবুক পেজত বাৰ্তা দিছে আপুনি উলিয়াই লওক বাইদেউ কেনেকৈ জোকাইছিলে ল'ৰা ছোৱালীয়ে প্ৰথমতে বিহু নাছিলে বেলেগে কৰিছিলে বুলি কৈছে বেলেগে কৰিছিলে সেইটো হয় তাৰ পাছতহে মুকলি বিহুলৈ আহে তেতিয়াই মুকলি বিহুৰ জন্ম হৈছে হুঁচৰিৰ পৰা যে ভাগি আহিলে হয় আমাৰ এতিয়া কেই প্ৰকাৰৰ বিহু আমি এতিয়া মঞ্চত উপভোগ কৰি থাকোঁ বিহু 3 প্ৰকাৰৰ হুঁচৰি মুকলি বিহু জেং বিহু বা টকা বিহু লখিমপুৰত টকা বিহু বুলি কয় হয় সেইটো 3টা বিহু আমি হয় বাইদেউ আমি এই 3 প্ৰকাৰৰ বিহুৰ কথাও পাতিম জেং বিহুৰটো কি পৰম্পৰা কেনেকৈ আহিলে জেং বিহু এই কথাও আপোনাৰ পৰা আমি জানিম আমি এতিয়া ছোৱালীবোৰে জোকাৰে ৰৈ ৰৈ ফুটুকলাৰ তলতে ৰৈ শিয়াল বহি আছে ৰৈ ৰৈ ফুটুকলাৰ তলতে ৰৈ শিয়াল বহি আছে ৰৈ হাঁহ খাওঁ পাৰ খাওঁ হাঁহ খাওঁ পাৰ খাওঁ কৰে ৰৈ হাঁহো নেপালে ৰৈ পাৰও নেপালে ৰৈ হাঁহো নেপালে ৰৈ পাৰও নেপালে ৰৈ তোকে খাওঁ মোকে খাওঁ কৰে তেতিয়া ল'ৰাবিলাকে চাপি আহি ছোৱালীবিলাকৰ লগত অকণমান কিন্তু এতিয়া যেনেকে দেখুৱাই মুকলি বিহুত ল'ৰাৰ মাজত ছোৱালীয়ে একেলগে বিহু মৰা তেতিয়া কিন্তু তেনেকে নাছিলে অকণমান আঁতৰত আছিলে হয় আঁতৰত ল'ৰা গাভৰু থাকে হয় গাভৰুখিনি এফালে ছোৱালীখিনি ডেকাখিনি অকণমান আছুতীয়াভাৱে বিহুটো মাৰিছিলে এতিয়া সময় সাপেক্ষে বিৱৰ্তনক বা ৰূপান্তৰক আমি মানি ল'বই লাগিব কিছুমান কথাত কিন্তু মই বৰ বিনম্ৰতাৰে কৈছোঁ অসমৰ ৰাইজক বিহুটো আচলতে বিহুভাৱেই থাকিবলৈ দিয়ক আমাৰ বাপতি সাহন হিচাপে আমি ৰাখিবলৈ চেষ্টা কৰোঁ অকণমান বিজতৰীয়া নহ'লে ভাল পাওঁ সেইটো মই অনুৰোধহে কৰিছোঁ কিন্তু বিতৰ্কত যাব বিচৰা নাই হয় এনে সুন্দৰ কথা কৈছে আমি বিতৰ্কৰ কোনো প্ৰশ্নই নাই তাত আমি বিহুটিক বিহু হিচাপে ৰাখিবই লাগিব আমি অসমীয়া হিচাপে আৰু অসমীয়াৰ চানেকি সেইটোৱেই পৰম্পৰা তাত লুকাই আছে বিহু নামত অসমীয়াৰ পৰম্পৰা হয় ছোৱালীবিলাকে কয় দেই ঐ আমাৰ বিহু চাবলৈ আহিলাছে নাই ঐ আমালৈ আনি চাও কি আমালৈ আনিছা লঙে ডালে চেনিঐ ঐ পুৱাত চাৰিঅনা দি তেতিয়া ডেকাসকলে উত্তৰ দিয়ে গাভৰু বিহুসকলৰ কাষলৈ চাপি আহি তেওঁলোকে উত্তৰ দিয়ে কেলৈ লাগিছে লঙে ডালে চেনি ঐ কেলৈনো লাগি দাই ঔ গুটি মেজাং কৰি আছে সৰি পৰি ঐ হাবিত এনে পায় এই যে ভূপেন্দাৰ গানটোত আছিলে প্ৰকৃতিৰ লগত লং ডালচেনি কিয় লাগে ল'ৰাবোৰে উত্তৰ দিয়ে এই হাবিত দেখোন মেজাং কৰি গুটি বিচাৰিলেই পায় বৰ সুন্দৰ এইবিলাক পুৰণা কথা এতিয়া হয়তো কিছুমানে এতিয়া মানে বিৱৰ্তনৰ দিনত এইবিলাকৰ মূল্যহীন বুলি ভাবে কিন্তু আচলতে মই কিন্তু কেতিয়াও ঘাই শিপাডাল যাতে উভালি নেপেলায় তেতিয়াহে আমাৰ বিহুটি বিহু হিচাপে আমি জীয়াই ৰাখিব পাৰিম হয় আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম ৰুণামণি বৰাৰ ওচৰলৈ আহিম কথা পাতিম বিভিন্ন কথা পাতিম তেখেতৰ মঞ্চ অভিজ্ঞতাৰ বিষয়ে কথা পাতিম আমি পুনৰ গীত এটি শুনি লৈছোঁ তাৰপিছত বাৰ্তাৰ মাজলৈ আহিম তাৰপাছত আমি আলহী দুগৰাকীৰ কথা পুনৰ শুনিম আদৰৰ শ্ৰোতা আমি গীত এটি শুনি লৈছোঁ বহাগৰ বতৰে মোৰে দেহতে বনজুই জ্বলালে দেহানে বেহাও তিৰিতি ৰেখাও কলি যায় মন নেপায় বহাগৰ বতৰে মোৰে দেহতে বনজুই জ্বলালে দেহানে বেহাও তিৰিতি
ৰেখাও পৰি যায় উমান নেপায় পৰি যায় উমান নেপায় চেনাই তোৰে মৰম জৰি পাছো বান্ধ খায় চেনাই তোৰে মৰম জৰি পাছো বান্ধ খায় আৰু বেলেনে এটি পৰতে বৰদৈ যায় বালিতে আল ফুলে হাতেৰে বান্ধিলি মুখে আৰু বেলেনে এটি পৰতে বৰদৈ বালিতে আল ফুলে হাতেৰে বান্ধিলি মুখে চেনাই তোৰে মৰম জড়িত বান্ধ খায় চেনাই তোৰে মৰম জড়িত বান্ধ খায় বহাগৰ বতৰে মোৰে দেহতে বনজুই জ্বলালে দেহানে বেহাও পিৰিতি ৰেখাও পৰি যায় উমান নেপায় পৰি যায় উমান নেপায় বান্ধিলুচি গোপনে এইবেলি পলাশ বনতে নাহৰৰ তলতে দুয়োৱে বান্ধিলুচি গোপনে চেনাই তোৰে মৰম জড়িত বান্ধ খায় চেনাই তোৰে মৰম জড়িত বান্ধ খায় বহাগৰ বতৰে মোৰে দেহতে বনজুই জ্বলালে দেহানে বেহাও পিৰিতি ৰেখাও পৰি যায় উমান নেপায় পৰি যায় উমান নেপায় চেনাই তোৰে মৰম জড়িত বান্ধ খায় চেনাই তোৰে মৰম জড়িত বান্ধ খায় চেনাই তোৰে মৰম জড়িত বান্ধ খায় আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক প্ৰভাতী তৰংগ বিহু বিশেষ এই খণ্ডটিলে আমাৰ অতিথি আমাৰ লগত আছে কথা পাতিম তেখেতসকলে কিন্তু আপোনালোকৰ বাৰ্তাসমূহ বহু পৰ ধৰি ৰৈ আছে আমি পোনে পোনে বাৰ্তাৰ মাজলৈ গৈছোঁ জ্যোতিষ্মান কলিতাই সুপ্ৰভাত জনাইছে উৎপলা শইকীয়াই আমাক সুপ্ৰভাত জনাইছে কবিতা বৰা কলিতাই নমস্কাৰ সুপ্ৰভাত আকাশবাণী গুৱাহাটী বুলি লিখিছে কল্পনা আমিনী লিখিছে সুপ্ৰভাত বিহু বিহু লাগিছে গাত নিশ্চয় বিহু বিহু লাগিছে আজি আমাৰ ষ্টুডিঅ'ত থকা অতিথি দুগৰাকীয়ে আমাক বিহু বিহু বাৰুকৈ লগাই দিছে আৰু আছে আপোনালোক থাকিব আমাৰ অনুষ্ঠান শুনি থাকিব চাই থাকিব ফেচবুক পেজত লতিকাত আছে লিখিছে সুপ্ৰভাত জনালোঁ দিনটো সকলোৰে শুভ হওক তাৰেই কামনা কৰিলোঁ নবীন ৰাজকোঁৱৰে নমস্কাৰ সুপ্ৰভাত জনাইছে মিতালী শৰ্মাই নমস্কাৰ সুপ্ৰভাত আকাশবাণী গুৱাহাটী ৰতন আছে ৰঙালীৰ শুভকামনা জনালোঁ আপোনালোকে আমিও আটাইকে আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা পুনৰবাৰ জনাইছোঁ প্ৰেমদা দেৱীয়ে লিখিছে সুপ্ৰভাত জনালোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ শ্ৰদ্ধাৰ কৰ্মকৰ্তালৈ আৰু ৰেডিঅ'ৰ অনুৰাগী সমূহ শ্ৰোতা বন্ধুলৈ
চাৰু বুঢ়াই লিখিছে সুপ্ৰভাত সুন্দৰ এই সময়কণ আপোনালোকৰ সৈতে কটাবলৈ পাই ভাল লাগিছে বুলি দিছে উত্তম কুমাৰ ৰয়ে নমস্কাৰ সুপ্ৰভাত জনাইছে মাহু মাইনাই আমাক নমস্কাৰ সুপ্ৰভাত জনাইছে উদীপ্ত শৰ্মাই সুপ্ৰভাত জনালে দিনটো সকলো শুভ হওক তাৰেই কামনা কৰিলোঁ দেৱজানী পাঠক শৰ্মাই লিখিছে দুয়োগৰাকী বিশেষ বিষয়ৰ লগত জড়িত শ্ৰদ্ধেয়লৈ প্ৰভাতী সম্ভাষণ জনালোঁ অভিনন্দন আমাৰ দুয়োগৰাকী আলহীলৈ তেখেতে সম্ভাষণ জনাইছে মিনুলা মছালে লিখিছে সুপ্ৰভাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে আজিৰ অতিথি আৰু সমূহ অসমবাসীলৈ আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনালোঁ সবিতা কলিয়া লিখিছে সুপ্ৰভাত সুন্দৰ অনুষ্ঠান বাইদেউক নমস্কাৰ জনাইছোঁ লগতে পাপৰি দাসে সুপ্ৰভাত জনালোঁ প্ৰভাতী তৰংগৰ লগত জড়িত হৈ থকা সকলোলৈকে বুলি বাৰ্তা দিছে কল্পনা মানে লিখিছে আনন্দ গন্ধিয়া দাদা আৰু মাধৱী নাথেও সকলোলৈকে প্ৰভাতী সম্ভাষণ আৰু বিহুৰ উলগ জনাইছে প্ৰেমতা দেৱীয়ে আন এটি বাৰ্তা দিছে বিশ্ব স্বাস্থ্য আজি যি দিৱস এই দিৱস উপলক্ষে সকলোলৈকে তেখেতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰাঞ্জল কুমাৰ বনিয়াই লিখিছে সুন্দৰ হৈছে সুপ্ৰভাত ৰঙালী বিহু শুভেচ্ছা থাকিল আপোনালোকে জোনালী দাসে লিখিছে সুপ্ৰভাতৰ লগতে আপোনালোক সকলোকে নমস্কাৰ জনালোঁ শ্ৰদ্ধাৰ বাইদেউ আমাৰ অতি চিনাকি তেখেতে ডালিমী খোৱাৰ বাইদেউৰ কথা কৈছে তাত আৰু তেখেতে লিখিছে নাম প্ৰতিযোগিতাৰ অনুষ্ঠানটো আমাৰ ঘৰৰ সকলোৱে চাই আপোনাৰ যে নাম প্ৰতিযোগিতাৰ অনুষ্ঠান সকলোৱে চাই বুলি লিখিছে সুজিত সিংহই লিখিছে দুয়োজনী বাইদেউলৈ বহুত বহুত শুভেচ্ছা জনালোঁ জোনালী দাসে লিখিছে ৰুণামণিলৈ মৰম যাচিছোঁ গতিকে আমাৰ দৰ্শক যি আছে ফেচবুকত চাই আছে আপোনালোকক সকলোৱে শুভেচ্ছা জনাইছে আপোনালোকক আদৰি লৈছে আৰু ভাল পাইছে তেখেতলোকে জনাইছে আৰু বিহু নাম আহিব বিহু গীত আহিব ৰুণামণিৰ অভিজ্ঞতাৰ কথা আমি জানিম আপোনালোকে শুনি থাকক আমাৰ এই অনুষ্ঠান আৰু বাৰ্তা আছে আমি বাৰ্তাসমূহ পঢ়িম তাৰ আগতে আমি বাইদেউৰ ওচৰলৈ পুনৰ গৈছোঁ বাইদেউ গতিকে এতিয়া ধৰক আপুনি পৰম্পৰাৰ কথা ক'লে কেনেদৰে আহিলে আমি ৰুণামণি বৰাৰ ওচৰলৈ আহিম কিন্তু আপোনাৰে পৰা আহি ৰুণামণিৰ তাত আহিব বিচাৰিছোঁ আপুনি জ্যেষ্ঠ আমাৰ গতিকে এতিয়া মঞ্চ এইটো সময়ৰ লগত আহি মঞ্চ পালে মঞ্চৰ কথাখিনি কওকচোন মঞ্চত যি ধৰণে পৰিৱেশন হৈ আছে বিজতৰীয়া কথাটো কোৱা নাই যিসকলে নীতি নিয়ম মানি বিহুৱতী প্ৰতিযোগিতা বিহু ৰাণী প্ৰতিযোগিতা এইবিলাক কৰি আছে বা পৰিৱেশনো কৰি আছে যদিও প্ৰতিযোগিতা নহয় তাত আপুনি এগৰাকী বিচাৰক হিচাপে আছে 1999 চনৰ পৰা আপুনি বিচাৰক হিচাপে এই অনুষ্ঠানবিলাকত গৈ আছে আপুনি আমি জনাত বিহু সম্ৰাজ্ঞী 2011 যিটো হীৰক জয়ন্তী লতাশিলৰ তাৰ বিচাৰক আছিলে আপুনি 2012 চনত পাণ্ডু কমিটিৰ যিখন সোণালী জয়ন্তী সেইখনৰ আপুনি বিচাৰক আছিলে গতিকে অনেক 2015 চনত আপুনি বিচাৰক হিচাপে আছে এনেদৰে বৰদৈচিলা ৰূপালী জয়ন্তী হয় গতিকে যিহেতু আপুনি বিচাৰক হিচাপে যে আপুনি একদম ওচৰৰ পৰা দেখি থাকে এই মঞ্চ বিহুৰ কথাটো অকণমান কওক তাৰপিছত যিটো মঞ্চ বিহুৰ অভিজ্ঞতা ৰুণামণিৰ আছে আমি তালৈকে যাম ব্যক্তিগত অভিজ্ঞতা ধন্যবাদ হয় মঞ্চ বিহু বুলি ক'লে আজিকালি আমি মানি ল'বই লাগিব হয় যিহেতু সময়ৰ বিৱৰ্তমানত আমি আৰু এতিয়া পথাৰত গছৰ তলত আমি বিহু খোলা বহুতে বিহু খোলা বুলি কয় মই আজি এই প্ৰসংগতে মই কওঁ বিহুৰ আমি য'ত বিহু কৰোঁ এখন বিহু খোলা আৰু খোলাটো হ'ল চিৰা সান্দহ খুন্দিবলৈ আমি যিখন খোলা তৰোঁ যেনেকে সান্দহ খুন্দিবৰ কেৰাহীখন জুইকুৰা গোটেইখিনি যোগাৰ কৰি লৈ যাওঁ সেইটো কয় সান্দহ চিৰা খুন্দাৰ সময়ত যিখিনি আমি যুগুতাই লওঁ খুন্দিবৰ সময়ত সেইটো হ'ল খোলা আৰু য'ত বিহু কৰোঁ সেইটো হ'ল খোলা আজিকালি মানুহতে খোলা আৰু খোলা দুইটা পৰিপূৰক কৰি পেলাইছে এইটো আচলতে জানিবলগীয়া কথা মই এই প্ৰসংগতে ক'লোঁ আৰু বিহু মঞ্চত আজিকালি মঞ্চত যিটো প্ৰয়োজনীয় ভাল হৈছে ভাল লাগিছে ভাল পাওঁ বিচাৰক হিচাপে কৰি আছোঁ যদিও মই পথাৰত চোতালত গছৰ তলত বিহু কৰা মই ঢোল বজাইছিলোঁ পেঁপা বজাইছিলোঁ এটা সময়ত মই কি ক'ম আৰু যাৰ কাৰণে মই ঢোল বজোৱাৰ কাৰণে মোৰ দেউতাই গুৱাপান দি নামঘৰত 3 বাৰ সেৱা কৰিব লগা হৈছিল আজিৰ পৰা 50-55 বছৰ আগতে ছোৱালীয়ে কেতিয়াও ঢোল চুব নোৱাৰে মোৰ দেউতাই মোৰ গুৰু দেউতাই খুব ঢোল বজায় প্ৰত্যেকবিলাক এই লোকসংগীতৰ মই এতিয়া দিহানাম ঘোষানাম আইনাম চব মই দেউতা আৰু মোৰ মাৰ পৰাই মই শিকা আমি গাঁৱৰ ছোৱালী তেতিয়া গাঁৱততো কোনো প্ৰশিক্ষণ ল'বৰ কাৰণে কাৰোবাৰ পৰা শিকিবৰ কাৰণে আমি তেনেকুৱা ধৰণৰ একো সুবিধা নাপাইছিলোঁ আমি নিজৰ ঘৰখনেই আমাৰ কয় যে ঘৰখনেই শিক্ষাৰ ঘাইস্থান আৰু সঁচাকৈ ঘৰখনৰ পৰাই যিখিনি পাইছিলোঁ মা দেউতা ওচৰ চুবুৰীয়া দৰাদেউ খুৰীদেউ বৰদেউতা এপাদেউ তেওঁলোকৰ পৰাই যিখিনি শিকিছিলোঁ সেইটোৱে আমাৰ শিক্ষা আচলতে অনানুষ্ঠানিক আজিকালি ফৰ্মেল এণ্ড ইনফৰ্মেল আজিকালি ল'ৰা ছোৱালীবিলাকে শিকিবলৈ ফৰ্মেল আনুষ্ঠানিকভাৱে শিকে আমিতো অনানুষ্ঠানিক আমাৰ দিনততো এইবিলাক একো নাছিলে একোৱে নাছিলে কৰ্মশালাৰ কোনো কথা নাছিলে গগনা আমি নিজেই চাচো
বাঁহৰ টকা আমি নিজেই বনাওঁ হুম। বিহুৰ কেইদিনমানৰ আগৰ পৰা আমি নিজেই সাজি কাচি বিহুতলীখন য'ত বিহু কৰিম তাত আমি নিজে গৈ কোৰ-দা লৈ গৈ গছ তলখন চফা কৰি থৈ আহোঁ আমি চব নিজেই বাৰীৰ ঢাপৰ পৰা কপৌ ফুল পাৰি আনো আৰু খোপা বুলিবলৈতো তেতিয়া এনেকুৱা দিনত আজিৰ দিনৰ দৰে খোপা চোপা নাছিল নহয় আমাৰ দিনত হয়। এই যে ফটা কানি গামোচা ফটা সৰু এখন হয়। ইয়াতে ভৰাই দিয়া মায়ে চুলি দুডালমান মেৰিয়াই দিয়া বান্ধি আমি তেনেকেই তাতে কপৌ ফুল এপাহ মাৰিলে আমি তেনেকেই বিহু কৰোঁ আৰু মোৰ এটা খুব বেয়া অভ্যাস আছিলে মই স্কুলে নাযাওঁ এমাহ মই হয়। ইমানেই বিহু বহাগৰ মাহত আপুনি স্কুললৈ নাযায় আৰু হয় বেঞ্চৰ ওপৰত বহুতবাৰ উঠিব লগা হৈছিলে হয় তথাপিতো ৰিজাল্টটো বেয়া কৰা নাছিলো হয়। মই মানে ইমানেই মই বিহুত মোৰ প্ৰতিটো হীৰা উপহীৰাই মোৰ প্ৰতি টোপাল তেজেই ক'ব মই বিহুৱতী বিহু মোৰ বাপতি সাহোন মই খুব ভাল পাওঁ বিহুৰ কাৰণে তেনেকে মই বিহু কৰি ফুৰিছিলোঁ হুম। আৰু মঞ্চ বিহুক আমি এতিয়া মানি ল'বই লাগিব সময়ৰ পৰিৱৰ্তনত এইটো আমি কিন্তু খাই শিপাডাল কেতিয়াও উঘালি পেলাব নালাগে সেইটোহে মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ মঞ্চ বিহুটো মানিবই লাগিব আজিকালি সুন্দৰভাৱে ইমান জাক জমকৰে ইমান বেছি ধৰণে মানে কৰি পেলাইছে নহয় হুম। কিন্তু আগতেতো টিপ চাকি হাতৰ লেমৰ পোহৰতেতো বিহু কৰা মানুহ আমি হয় গতিকে এইটো অতিৰঞ্জিত বুলি আমি ক'ব নোৱাৰোঁ সময় সাপেক্ষে মানি লৈছোঁ ভাল লাগে আজিকালি সুন্দৰভাৱে কিছুমান অনুষ্ঠান আছেতো খুব সুন্দৰভাৱে পাতে মঞ্চ বিহু আজিকালি উপভোগ কৰিব পাৰি সকলোৱে চাব পাৰি সুন্দৰভাৱে শৃংখলিতভাৱে ধুনীয়াকে পাতে ভাল লাগে চাই হয় গতিকে এইটো মঞ্চ বিহুটো আমি এতিয়া মানি ল'বই লাগিব যিহেতু এতিয়া সেই চোতাল নাই হুম। সেই গছ নাই সেই ঢেঁকী নাই জুইশাল নাই পথাৰো তাঁতশাল নাই নাই পথাৰো নাই গাঁৱতো আজিকালি বহুত পৰিৱৰ্তন হৈছে আমাৰ 3খন শাল জুইশাল তাঁতশাল আৰু ঢেঁকীশাল হয় আজিকালি গাঁৱত গ'লেও ঢেঁকীশালৰ নাই অভাৱ অনুভৱ হয় কৰোঁ হয় যা হওক এইবিলাক ক'লে কথা দীঘলীয়া হয় হৈ যায় অনুভূতিৰ কথা মনটো চুই গৈছে আপুনি যেনেদৰে কৈছে তাঁতৰ হয় শালো আজিকালি গাঁৱত গ'লে তাঁতৰ শাল আগতে প্ৰত্যেক ঘৰতে খুৰীদেউ হওক মাহীদেউ হওক পেহীদেউ হওক আমাৰ বৰদেউতাহঁতৰ আপাদৈ হওক চবেই তাঁতৰ শাল আছিল আজিকালি তাঁতৰ শাল এখন দেখি পাবলৈ নাপাওঁ হয় বৰ দুখ লাগে আৰু জুইশালটো খুব কম মানুহৰ ঘৰতে দেখা পাওঁ যিহেতু গেছৰ ব্যৱস্থা হ'ল পৰিৱৰ্তনটো গাঁৱতো হৈছে গতিকে টাউনত বা নগৰতটো আৰু এইটো স্বাভাৱিক হয় আৰু এই পৰিৱৰ্তনৰ মাজতে আমি আমাৰ যি বিহুৰ পৰম্পৰা তাক ধৰি ৰাখিবলৈ যেনেদৰে পৰা যায় যিমানখিনি পৰা যায় আমি তাক ধৰি ৰাখিব লাগিব কৰিব লাগিব হয় যিহেতু বিহুটো আমাৰ হয় আমাৰ বাপতি হয় বিহুটো আমাৰ হয় অসমীয়া জাতি থাকে মানে বিহু থাকিব বিহু থাকে মানে অসমীয়া জাতি থাকিব হয় অসমীয়া জাতি হয় থাকিব এতিয়া আমি মঞ্চ বিহুৰ কথা ৰুণামণি বৰা ওচৰলৈ আহিছোঁ কেইবাবাৰো আপুনি বিহু সম্ৰাজ্ঞী বিহু ৰাণী হৈছে বাইদেউ বিচাৰক আছিলে কিন্তু আপুনিতো তাত বিহু মঞ্চত সেই প্ৰতিযোগিতা জিকিছে কেনেকুৱা লাগিছে কেনেদৰে তাৰ বাবে আপুনি প্ৰস্তুতি চলাইছিলে আৰু মই 1978 চনত হয় ক্ষমা কৰিব মানে 87-88 চনৰ পৰা মই মঞ্চত মানে বিহু হয় অনুষ্ঠান আৰম্ভ কৰিছিলোঁ যিহেতুকে ময়ো এগৰাকী গাঁৱৰে জীয়ৰী হয় কিন্তু মই পাপাৰ দেউতাৰ কৰ্মসূত্ৰে আমি গুৱাহাটীলৈকে আহিব লগা হ'ল মোৰ দেউতা যিহেতু বিহুৱা আছিলে ময়ো কোনো প্ৰশিক্ষণ লোৱা নাছিলোঁ কিন্তু দেউতাই যেতিয়া বিহু আখৰা কৰি থাকে মই চাই থাকোঁ তেনেকৈয়ে মই চাই বিহুটো মই কৈছিলোঁ মোৰ তেজতেই আছে বিহুটো গতিকে মই তেনেকৈ শিকিলোঁ তাৰপিছত প্ৰথম মই যেতিয়া দেউতাই নাজানে ক্ষমা কৰিব মই দেউতাক পাপা বুলি কৈছিলোঁ সেইকাৰণে পাপা শব্দটো আহি পৰে দেউতাই নাজানিছিলে যে মই বিহু নাচিব জানো মই আচলতে গান গাইছিলোঁ মই ক্লাছিকেল শিকিছিলোঁ গান গাই ভাল পাইছিলোঁ তাৰপিছত এদিন মই এনেকৈ পাপাই শুই আছিলে মই নিজে ঢোলৰ চাপৰ মুখেদি বজাই মই নাচি আছিলোঁ তেতিয়া সন্ধিয়া সময়ত পাপাই মোক ক'লে হেৰি মাইনী অকণমান নাচাচোন চাওঁ তুমি দেখোন বৰ ধুনীয়া নাচি আছিলা আজি মই কৈছোঁ হয় নেকি তুমি চাইছিলা বোলে মই চাই আছিলোঁ তাৰপিছত মই সেইদিনাখনেই নাচিলোঁ তাৰ প্ৰথম মই আৰম্ভ কৰিছিলোঁ অনুষ্ঠান বেলতলাৰ ছাত্ৰ সন্থাই যোনখন বিহু পাতে সেইখনত মৌ পৰি বুলি পেলাই এটা মানে প্ৰতিযোগিতা মানে মৌ পৰি হ'ল তাৰপিছত মই সেই পিছৰ দিনাখনেই মই কোনো আখৰা কৰা নাই মই পাপাহঁতৰ বিহু চাই মুখস্থ কৰি মই ঢোলৰ চাপৰ বজাই নাচিছিলোঁ পিছদিনাখনেই পাপাই মোক সেই কম্পিটিশ্যন মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰালে আৰু মই 16জনী নাচনীৰ ভিতৰত শ্ৰেষ্ঠ নাচনী হৈছিলোঁ সেই মোৰ প্ৰথম অভিজ্ঞতা এতিয়া বাইদেৱে কোৱাৰ দৰে হয় বিহু
আগতে মুকলি পথাৰত আছিলে, তাৰপিছত মঞ্চলৈ আহিলে। যিহেতুকে মঞ্চলৈ আহিলে তাত কিছুমান নীতি নিয়ম সামৰি লোৱা হ'ল। সেই নীতি নিয়মসমূহ আমি পাইছো। তাৰমানে কোৱা হয় যে বিহুৰ কোনো সংবিধান নাথাকে। প্ৰকৃতি যেনেদৰে গছ গছনি হালে জালে ঠিক তেনেকৈ বিহুটো হালি জালিহে নাচিব লাগে। ভংগীমাবিলাক ঠিক তেনেদৰে হাতৰ ভংগীমাবিলাক গছৰ পাতটো যেনেকে লৰচৰ কৰি থাকে বতাহত, ঠিক তেনেদৰেই আমি বিহু নাচনীবিলাকেও ভংগীমাবিলাক তেনেকৈ দিব লাগে, হালি জালি তেনেকেহে নাচিব লাগে, যাতে ভংগীমাটোৱে হ'ল মহোহিঙৰ পেঁপা। এই সকলোবোৰ বস্তু বাইদেৱে কোৱাৰ দৰে তাঁতৰ শালৰ কথা আহি পৰে, আপোনাৰ গছ গছনিৰ কথা আহি পৰে। এই সকলোবোৰ সামৰি এই আমাৰ বিহু নাচনীৰ ভংগীমাবিলাক দিয়া হয়। যেনেকে বাইদেৱে ক'লে মহৰ শিঙৰ পেঁপাতি, তেনেকে হাত মেলি মেলি নাচা, এইবিলাক চব আমাৰ মঞ্চৰ বিহুত এটা সীমাবদ্ধতাৰ মাজত আমি অনুষ্ঠান পৰিৱেশন কৰিব লগা হয়। আৰু এই ভংগীমাটো হ'ল ধানৰ বিৰিয়া। বিৰিয়া এইফালে এটা ধানৰ এইটোৰ মাজত এই ভাঁজটো বিৰিয়াডালৰ বৰ ডাঙৰ। তেনেকে সেই ভংগীমা সেই তাঁতৰ শালৰ মানে প্ৰকৃতি আৰু কৃষিৰ লগত জড়িত সকলো সা সঁজুলি এই সকলোখিনি সামৰি এই ভংগীমাবিলাক বিহু নাচনীৰ ভংগীমাবিলাক আমি দিবলৈ লাগে। সেইকাৰণে বিহু নামবিলাকতো কিছুমান তাঁতৰ শালৰ কথা সোমাই পৰিছে, আপোনাৰ গছ গছনিৰ কথা সোমাই পৰিছে, নাঙলৰ কথা সোমাই পৰিছে। ঠিক তেনেকুৱা এটা গীত মই বিহু নাম এটা মই গাব বিচাৰিছো। পাৰিম? একদম আমি শুনিবলৈ ৰৈ আছো। তাঁতৰ শালৰ মানে কথাখিনি লৈ পেলাই এটা বিহু নাম মই গাবলৈ ওলাইছো। ঐ খিতি খিতি কৰি তাতে বয়া আছিলো, তাতে বয়া আছিলো, ধ্ৰুপদী সুৱলাৰ মাত, মাতন ধ্ৰুপদী সুৱলাৰ মাত, তোমাৰ মাতে শুনি ৰ'ব মইনো নোৱাৰো, ৰ'ব মইনো নোৱাৰো, এৰি যাওঁ পেটৰে ভাত, মাতন এৰি যাওঁ পেটৰে ভাত। এইবিলাক বিহু মঞ্চলৈ আহিলে আৰু আমি মঞ্চত এটা সীমাবদ্ধতাৰ মাজত শৃংখলাবদ্ধভাৱে নাচিবলৈ আমি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছিলো। আজিকালি যিটো কৰিঅ'গ্ৰাফ, আমি এখন বহল চোতালত, বহল পথাৰত, বহল গছৰ তলত আমি ঠাই পাইছিলো। আমি আৰু তাত কৰিঅ'গ্ৰাফটো নাছিল কেলে, বিহু কৰি থাকোতে হুঁচৰি গাই থাকোতে মানুহে পটককে ওলাই গৈ তামোল এখনকে খালে, পানীয় গিলাচকে খাই আহিলে, সেই ধৰা বন্ধা যেতিয়া এতিয়া মঞ্চত একদম কেইগৰাকী বিহুৱাই হওক বিহুৱতীয়ে হওক ওলাইছে আৰম্ভণিৰ পৰা শেষলৈকে, তেতিয়াতো আমাৰ তেনেকুৱা ধাৰাবাহিকতা নাছিলে, ধৰা বন্ধা নিয়ম নাছিলে। যেনেকে ওলাই গৈ আমি আহিব পাৰো, অকমান গলো ওলাই আকৌ আহি সোমালো, কিবা কৰিলো। লগতে যিটো কৰিঅ'গ্ৰাফটোতো আমি মঞ্চ বিহুত মানিবই লাগিব, সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমি কৰিঅ'গ্ৰাফটো মানিব লাগিব। কিয়নো এতিয়া সীমিত এডোখৰ ঠাইত আমি গোটেই বিহু নাচেই হওক, বিহু নামেই হওক, গোটেই তাত সেইটো কৰোঁতে কিবা অসুবিধা পাইছিলে নেকি? আপুনিতো বিহু যেতিয়া নাচিছে মঞ্চত, কিবা অসুবিধা পায় নেকি? অসুবিধা তেনেকুৱাকে একো পোৱা নাছিলো। মানে এনেকেহে শিকিছিলো যে কোনো নিয়ম নাছিলে, শিকোতে মইতো ক'লোৱে। কিন্তু যেতিয়া আমি প্ৰতিযোগিতা এখনত জইন কৰো বা আমি যেতিয়া সহযোগ কৰো, তাত কিছুমান নিয়ম থাকে যে এই 10 মিনিট সময় আমাক দিয়া হয়। এই 10 মিনিটৰ সময়ত আপুনি পেপাৰ নাচ নাচিব লাগিব, গগনা বজাব লাগিব, সুতুলি বজাব লাগিব, গাব লাগিব। মানে 10 মিনিটৰ সময়ত ফকৰা যোজনা গাব লাগিব, ঢোলৰ চাপৰত নাচিব লাগিব, নচোৱা চেৱত আমি নাচিব লাগিব। গতিকে এইখিনি আমাৰ আখৰা আগৰে পৰা আমি কৰি লৈছিলো যে 10 মিনিট সময়ত আমি এইখিনি গোটেইখিনি আমি দেখাব লাগিব, যিহেতু বিচাৰক বহি থাকে। সেইকাৰণে সেই সময়খিনিৰ ভিতৰতে আমি আগতীয়াকৈ আখৰা কৰি লৈছিলো। গতিকে তেনেকুৱা একো অসুবিধা আমি পোৱা নাছিলো। কিন্তু এটা কথা হয় যে ঠাই বিশেষে বিচাৰকৰ মন্তব্য বেলেগ বেলেগ ধৰণৰ হয়। সেইখিনি সময়ত এতিয়া আজি মই এইখন মঞ্চত প্ৰথম পুৰস্কাৰ পাইছো, ইখন মঞ্চত মই হয়তো বেলেগ এখন জেগালৈ গ'লে সেইখন মঞ্চত হয়তো মোৰ নাচটো তেখেতসকলে বেয়া পাবও পাৰে। সেইটো স্থান বিশেষে বিচাৰকৰ মন্তব্য ইফাল হয় অকণমান। হয়, আমি আৰু কথা পাতি যাম, বিহু নাচৰ বিষয়ে পাতিম, ভংগীমাৰ বিষয়ে, বিহুৰ যিবিলাক ভংগীমা আছে সেই বিষয়ে কথা পাতিম। বাইদেউ আছেই, ৰুণামণি আছে, আমি গীত শুনি লৈছোঁ। তাৰপাছত আপোনাৰ বাৰ্তাও আছে, বহুত কেইটি বাৰ্তা গোট খাইছে, আমি গোটেইখিনি সামৰি আগবাঢ়ি গৈ থাকিম। গীত শুনিছোঁ।
বিকোতে উজানি ওই নারা মুখে নিব খোঁজ তয়ে রকিলি তয়ে রকিলি ইমান ধন ভাঙিব পাৰ ভূতই নইতে আভবা সুজানে আভবা সুজানে বিকোতে উজানে ওই নারা মুখে নিব খোঁজ তয়ে রকিলি তয়ে রকিলি ইমান ধন ভাঙিব পাৰ ওই ধনে হীন দেখিলি ওই মুকে হেরলা হরি ওই মুকে হেরলা হরি ওই তোরালির পিরিতি ওই ঘাট ধনে দিয়া করি ওই আনিম সারি জনি ওই আনিম সারি জনি ওই এজনি আনিমে ওই লাভ ধনে হীন দেখিলি ওই মুকে হেরলা হরি ওই মুকে হেরলা হরি ওই লরালির পিরিতি ওই ঘাট ধনে দিয়া করি ওই আনিম সারি জনি ওই আনিম সারি জনি ওই এজনি আনিমে ওই লাভ চৰাই ঐ আনাজখন পাতিছে আনাজখন পাতিছে গছৰ গুটি খাবৰে ঐ মন আয়ে বোপাই আনাজখন পাতিছে আনাজখন পাতিছে আমাৰ বেছি খাবৰে ঐ মন ওই আর ওই ধান লেছিয়া ওই পানি দি কেতিয়া ওই পানি দি কেতিয়া ওই ফুলাত ওই চালনি ওই ঘন চকুৰে চাইছ ওই মুখেৰে নেমাত ওই মুখেৰে নেমাত ওই কালৈনো কৰিছ ওই মন আর ওই ধান লেছিয়া ওই পানি দি কেতিয়া ওই পানি দি কেতিয়া ওই ফুলাত ওই চালনি ওই ঘন চকুৰে চাইছ মুখেৰে নেমাত মুখেৰে নেমাত কালৈনো কৰিছ ওই মন আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগ বিহু বিশেষ খণ্ডটিলে আমি কিছু বাৰ্তা লৈ ল'ব খুজিছোঁ। বহু পৰ ধৰি বাৰ্তা আমি লোৱা নাই। তাত কিছু সংখ্যক আমাৰ যি দৰ্শক আছে ফেচবুকত চাই আছে তেখেতসকলে প্ৰশ্ন আগবঢ়াইছে আমাৰ বাইদেউ দুয়োগৰাকীলৈ। আমি প্ৰশ্নকেইটি আগবঢ়াই দিম, তেখেতসকলৰ পৰা উত্তৰ বিচাৰিম। দুয়োজনী বাইদেউলৈ বহুত বহুত শুভেচ্ছা জনালোঁ। পৰশমণি ভাগৱতীয়ে লিখিছে, বিতুপন বৰদলৈ এটি প্ৰশ্ন কৰিছে। সুপ্ৰভাত বাইদেউ, বৰ্তমান ৰঙালী বিহুটিৰ ওপৰত বহুজাতিক সংস্থাসমূহৰ প্ৰভাৱ পৰা বুলি আপুনি ভাবেনে? যদি ভাবে ইয়াৰ পৰিত্ৰাণৰ উপায় কি?
বহুজাতিক যিবিলাক কোম্পানী আছে এইবিলাকৰ প্ৰভাৱ পৰিছে বিহুটিত আপুনি ভাবেনে যদি পৰিছে কেনেদৰে পৰিছে আৰু উপায় কি তেখেতে সুধিছে বিতপন বৰদলৈ কি ক'ব বাইদেউ প্ৰভাৱ পৰিছে এইটো কিন্তু হয়। একদম সঁচা কথা হুম। বিহুত খুব বেছি হৈছে হুম। তাৰ কাৰণে কিন্তু আমি এতিয়া অসমীয়া সাৱধান হ'ব লাগিব হয়। সকলো ক্ষেত্ৰতে হুম। এতিয়া গামোচাখনক লৈয়ে চাওক হুম। সকলোৱে জানে কেনেকুৱা এটা মানে অশুভনীয় যিটো আমি নিবিচাৰো হয় কেতিয়াও নিবিচাৰোঁ হয় আহি পৰিছে হুম। বা গামোচাখনক লৈ আমাৰ বিহুক লৈ এইটো বৰ ডাঙৰ কথা বৰ সুন্দৰ প্ৰশ্ন তাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছো কিন্তু আমি এতিয়া সাৱধান হ'ব লাগিব হয়। আমি কেৱল অসমীয়া বুলি এতিয়া আৱেগিক হ'লে নহ'ব আমি যুক্তিৰে কিছুমান কথা চিন্তা চৰ্চা কৰিব লাগিব আৰু আমাৰ মাজত যিটো একতা ঐক্য সম্প্ৰীতি সংহতি আমি বজাই ৰাখিব লাগিব আমাৰ মাজতেই ভিন্নতা হয়। আমাৰ মাজত একতাৰ অত্যন্ত অভাৱ হৈছে আমি অসমীয়া সঁচাকে বৰ মানে দুখৰ কথা ক'বলৈ বেয়া লাগে এইবিলাক কথা আমি ইজনে সিজনৰ সমালোচনাতেই আমি আমাৰ নিজৰ সমাজখনৰ মাজতে আমি বিশৃংখলতাৰ সৃষ্টি কৰিছো আৰু এনেবিলাক প্ৰশ্ন মানে উদ্ভাৱন হ'বলৈ সুবিধাটো আমিয়েই দিছো হয়। তাৰ কাৰণে আমি এতিয়া অকমান সাৱধান হ'ব লাগিব প্ৰতি খোজতে প্ৰত্যেক কথাতে আমি যদি প্ৰত্যেকেই সাৱধান হওঁ তেতিয়া এই সমস্যাবিলাক আমি দূৰ কৰিব পাৰিম এতিয়া আপুনি সাধাৰণভাৱে চাওক আমাৰ মাজত কিয় হৈছে এতিয়া গামোচাখনত আমাৰ অসমীয়াই কিছুমানে সেইখন গামোচাকে সিদিনাখন গ্ৰহণ কৰিলে দুফঙা দুফালৰ দুটা সম্প্ৰদায়ৰ বা দুটা জাতিৰ দুখন গামোচা ফালি একেলগকৈ চিলালে এইটো বাৰু আমাৰ কেতিয়াবা ক'ৰবাত শুনিছিলে নে আছিলে নে এতিয়াও আছেনে আমি সাধাৰণভাৱে ঘৰত গা মুচিবলৈ লোৱা গামোচাখনো আমি কেতিয়াও দুভাগকৈ ফালি জইন কৰি লৈ আমি কেতিয়াও নলওঁ সেইটো বৰ ডাঙৰ কথা সেইবিলাকক এতিয়া কিছুমানে গ্ৰহণ কৰিছে আৰু কিছুমানে আপত্তি কৰিছো এই বস্তুটো আমাৰ মাজত ইমান মনোমালিন্য কিয় হয়। আমি এইবিলাক অকণমান গভীৰভাৱে চিন্তা কৰিব লাগিব এতিয়া মুখ বাগৰি অহা মুখ ৰোচক শব্দই আমাৰ সংস্কৃতি আমি ধৰি ৰাখিব নোৱাৰিম আমি প্ৰত্যেকে যদি সাৱধান হওঁ প্ৰত্যেকে যদি মাৰ বান্ধি এটা কথাত আমি লাগো আমাৰ মতামত বিলাকো তেনেধৰণে অকমান গ্ৰহণযোগ্য যদি হয় সকলোৱে যদি আমি আপত্তি কৰো তেতিয়া আমি ৰাজপথত গৈ আমি শ্লোগান দিব নালাগে আৰু সেইকাৰণে আমাৰ উঠিছে এইটো এছেম্বলিত বা অসমীয়া কোন এইটো কিমান পৰিতাপৰ কথা গতিকে আমি সাৱধান খবৰ হ'ল সকলোকে এই প্ৰশ্নটো সোধাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছো আমি সকলোৱে এতিয়া আমাৰ যিটো সম্প্ৰীতি আমাৰ মাজত থকা আমাৰ যিটো একতা আমি আৰু অসমীয়া বুলি ক'লে আমি খুব মৰমীয়াল সহজ সৰল এই ভাৱটো আমি এতিয়া সকলোৱে প্ৰতিপন্ন কৰিব লাগিব দেখুৱাব লাগিব বিশ্ববাসীক সম্প্ৰীতিৰ মাধ্যমেৰে আমি দেখুৱাব লাগিব সম্প্ৰীতিৰ মাধ্যমেৰে যদি আমি আগবাঢ়ি যাওঁ নিশ্চয় আমি সফল হ'ম সুন্দৰ কথা কৈছে সম্প্ৰীতি আৰু একতাৰ কথা আপুনি কৈছে অসমীয়া জাতি হিচাপে আমি এক হৈ থাকিব লাগিব একতা আমাৰ মাজত লাগিবই তাৰ কোনো ভিন্নতা হোৱাৰ কাৰণে আমাৰ মতামতৰ ভিন্নতা হোৱাৰ কাৰণে ভিন্নজনে আঙুলি টোৱাবলৈ সুবিধা পাইছে আমি যদি এককভাৱে থাকো নহয় একতাৰ এনাজৰিয়ে আমাক কোনেও প্ৰশ্ন উঠাব নোৱাৰিব আৰু এনেকুৱা ধৰণৰ বিতৰ্কবিলাক অৱকাশ নাথাকিব তাত হয় ওৰ পৰিব হয় আমি আৰু বাৰ্তা লৈছোঁ বাৰ্তা আছে আমাৰ মাজলৈ ফেচবুক বাৰ্তা আছে আমি অনুৰোধ কৰিছিলোঁ যে আমাৰ যদি কোনোবাই ফোন কৰি সোধে যি ফেচবুকত নাই আপোনালোকে ৰেডিঅ' ছেটত শুনি আছে 2661876ত ফোন কৰিব পাৰিব 2662325 এই দুটি নম্বৰ আমি মুকলি কৰি দিছিলোঁ যদি কোনোবাই এটা ফোন আহিছে ফোন কল এটি আমি ল'বলৈ চাইছোঁ বাইদেউ কি প্ৰশ্ন আছে চাই ল'ম আমাৰ প্ৰথমটি ফোন কল আজি পাইছোঁ আমাৰ এই অনুষ্ঠানৰ এবাৰ চাওঁচোন কোনে কৰিছে হয় আমি দৰ্শকতা আমি এটা ফোন কল এটি ল'ম ভাবিছোঁ অকণমান লাইনটো ঠিক কৰি লৈছোঁ মাইক্ৰফোন আৰু হেডফোনটি আমি অকণমান সংযোগ কৰি লৈছোঁ অকণমান য'ত প'ত লাগিছে আমাৰ হেডফোনটিত নমস্কাৰ জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে বাৰু হয় অল ইণ্ডিয়া ৰেডিঅ' আমি গুৱাহাটীত আপুনি ফোন কৰিছে আমাৰ অনুষ্ঠানত কিবা প্ৰশ্ন আছিল নেকি বাৰু আজি আপোনাৰ বিহু হয় হয় আমি এতিয়া যিহেতু আমি অন্য গছত তেওঁক লগাইহে আমি তেওঁৰ ফুলটো আমি ব্যৱহাৰ কৰোঁ আপোনাৰ এই খোপাত হয় এতিয়াতো ক'ব ফুল নোহোৱাই হ'ল
এতিয়া দেখিছো যে বহুত মানুহৰ ঘৰে ঘৰে কপৌ ফুল হোৱাৰ যিটো ব্যৱস্থা বৰ্তমান চৰকাৰৰ পৰা কি কৰিছে নাজানো বাৰু। এতিয়া আমি দেখিছো যে আমি ঘৰে ঘৰে মানে গছত দি আমি ব্যৱহাৰ কৰি আছো। মোৰ দৰঙত ঘৰ, মোৰ মঙলদৈত হয়। হয় এতিয়া আমি লোক সংস্কৃতি বিভাগত যিখিনি আপুনি কপৌ ফুলৰ ক্ষেত্ৰত আমাৰ টকাটো হয় টকাৰ ক্ষেত্ৰত বাঁহৰ যিটো ব্যৱস্থা কৰা হয়, টকা আৰু আপোনাৰ কপৌ ফুলৰ ক্ষেত্ৰত আপুনি গৱেষণাৰ ক্ষেত্ৰত আপুনি কি ধৰণে কি প্ৰতিক্ৰিয়া বা কি চেষ্টা কৰিছে আপুনি জনাব নেকি বাৰু অলপ? হয় বাইদেউলে প্ৰশ্নটি তেখেতে আগবঢ়াইছে। কি ক'ব, কপৌ ফুলৰ কথা এটা কৈছে যে আমি বাৰীৰ পৰা আনি ঘৰতহে এতিয়া মানে জোৰ কৰি লগাইছোঁ, তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি যিখিনি বুজিছোঁ। লগতে টকা যিটো হয় বনাই, হয় এইটো বৰ সুন্দৰ প্ৰশ্ন কৰিছে। হয় ধন্যবাদ মই আপোনালৈ। এইটো সঁচাই এইটো বৰ দুখৰ কথা। কপৌ ফুল আমি প্ৰাকৃতিকভাৱে যিবিলাক উৎপাদন তাক লৈ আমি কৰো ন, যেনেকে মুগা সাজযোৰ মুগাৰ পৰা আমি এতিয়া কপৌ ফুল পৰা আমাৰ বাৰীত আমি সঁচাকে প্ৰকৃত যিটো প্ৰাকৃতিক কপৌ ফুল আমি মাৰিব লাগে। কিন্তু আজিকালি কিছুমানে এতিয়া প্লাষ্টিক ফুল মাৰে, এইটোতো বৰ্জনীয়। প্ৰতিযোগিতাৰ ক্ষেত্ৰতো কেতিয়াও এইটো গ্ৰহণযোগ্য নহয়। সেইকাৰণে আমি সকলোৱে এতিয়া বাৰীয়ে যেনেকে গছ ৰুবলৈ আমি এতিয়া সকলোৱে শিকিছো বা সাৱধান হৈছো। এই সময়ৰ আৰু এতিয়া সময়ৰ আহ্বান, যেনেকে আমি গছ ৰুব লাগে, কপৌ ফুল এপাহো আমি ৰুব লাগে। নহলেও ওচৰে পাজৰে হাবিয়ে বননি, এতিয়া কাজিৰঙাত গ'লে ঢেৰ পায়। কাজিৰঙাত গৈ এনেকে আমি সংগ্ৰহ কৰি মাৰিবলৈ চেষ্টা কৰিব লাগে। আৰু টকা হ'ল জাতি বাঁহ আৰু ভলুকা বাঁহে বনায়। হয় জাতি বাঁহৰ টকাটো অকমান পাতল হয়, কেতিয়াবা হয়তো জোৰে বজাওতে ভাগি যোৱাৰ সম্ভাৱনা থাকে। গতিকে ভলুকা বাঁহে যদি টকাটো বনায়, ভলুকা বাঁহটো যথেষ্ট টান, তেতিয়া টকাটোৰ মাতটো শুনিবলৈও শুৱলা হয়, বজাইও ভাল লাগে আৰু প্ৰকৃত বিহু তাল মানৰ লগত ধুনীয়াকে সুন্দৰভাৱে মিলাই নিব পাৰে। গতিকে টকাটো হ'ল 20 বা 22 ইঞ্চি দীঘল। আৰু আজিকালি কি কম, আপুনি আনিছে নেকি বাইদেউ লগত? মই আনিছিলো কিন্তু অকণমান গাড়ীতে থাকিলে অঁ বেয়া নাপাব। কিন্তু লৰালৰিটো পাহৰি গলো। এইটো টকাটো 20-22 ইঞ্চি দীঘল। আৰু যথেষ্ট মই প্ৰতিযোগিতাত প্ৰত্যেকখনতে মহাশয় মই সদায় কওঁ, কেৱল প্ৰতীকী হিচাপে আজিকালি টকাটো অকণমান কৰি পেলাইছে। মই এইটো সদায় আপত্তি কৰো। আৰু মই নিজে যিটো টকা বজাই গাইছো, মোৰ সদায় ডাঙৰ দীঘল ধুনীয়াকে। টকা বুলি ক'লে আমাৰ দুটা, এটা হ'ল মাটি টকা আৰু এটা হ'ল হাত টকা। হাত টকাটো আমি বিহুত ব্যৱহাৰ কৰো আৰু মাটি টকাটো আমি ব্যৱহাৰ কৰো মাটিত এনেকে মূৰটো থৈ লওঁ, থৈ লৈ যিটো বজাওঁ সেইটো যেনেকে চুমনিত ব্যৱহাৰ কৰে, ধাননি পথাৰত ব্যৱহাৰ কৰে চৰাই চিৰিকটি বিলাক খেদিবৰ কাৰণে। আৰু চুমনিত যেনেকে কাউৰী চাউৰী খেদিবৰ কাৰণে সেইটো মাটি টকাটো ব্যৱহাৰ কৰে। আৰু হাত টকাটো হ'ল সদায় বিহুৰ ক্ষেত্ৰতে ই ব্যৱহাৰ হয়। গতিকে মই কলো এইটোত ময়ো কষ্ট পাওঁ, মই আপত্তি কৰো। আৰু প্ৰত্যেকখন মঞ্চতে যেতিয়া প্ৰতীকী হিচাপে অকণমানি সৰু টকা এটা লৈ আহে, তাত মোৰ সদায় আপত্তি আছে মহাশয়। মই সদায় এইটো অনুৰোধ কৰো বাৰম্বাৰ, যাতে টকাটো টকা হিচাপে জীয়াই ৰাখক আপোনালোকে। তাৰ প্ৰতীকী ছপাই তাকো যাতে আপোনালোকে অস্তিত্ব নাইকিয়া কৰি নেপেলাব। হয় আৰু এটা কি সুন্দৰ কৈছিলে, প্ৰশ্ন, কপৌ ফুলৰ কথাটো কৈছে তেখেতে। হয় সেইটো তাই ক'লে। আমাৰ টকাটো আপুনি গাড়ীত এৰি থৈ আহিলে, কিন্তু ৰুণামণি বৰাই আমাৰ গগনাটো লৈ আনিছে লগত। অকণমান বজাই শুনালে ভাল পাব, আমাৰ শ্ৰোতাই আৰু দৰ্শকে শুনি ভাল পাব। ৰুণামণি বৰাই আমাক গগনা বজাই শুনাব এতিয়া। লীলা গগৈ বৰ সুন্দৰ এটা যোজনা আছে। গাই দিয়ক আপুনি, মই বজাই দিম। হয়। তোতে শুনিলো সুৰতে বুজিলো, মোৰ ধনে গগনা ঐ বাই, কিনো সুৰে বজালি মোৰে সোণ বহনা ঐ বুকুৱেদি সৰকি যায়। মই হাতত লৈ থকা গগনাপাত হৈছে লাহৰী গগনা। হয় নাচনীয়ে বজোৱা গগনাডাল লাহৰী গগনা, আৰু পুৰুষে যেতিয়া বজায় সেইডালৰ পৰা ৰামধুনী। ৰাম হয়। গতিকে মই আৰু ৰূপহী গগনা, লিহিৰি গগনা বুলিও কয় আজিকালি কিছুমানে, হয়। সেইটো মানি ল'ব পাৰি। লাহৰী গগনা, কিছুমানে লিহিৰি গগনা, ৰূপহী গগনা, কিন্তু ৰামধন সদায় ৰামধন কৰি আছে। পুৰুষে বজায় ৰামধন আৰু হয়। আগলি বাঁহেৰে বজায়। গানেই আছে, হয়। আগলি বাঁহৰে লাহৰী গগনা, ঐ গগনা কিহে ৰে ঐ বাও, আজিঐ দুফালে দুচটি
মাজতে চতি ঐ মই উশাহৰ টিপতে বা খুব সুন্দৰ আমি আপ্লুত হৈছোঁ এই গগনা শুনি আৰু মঞ্চত এপাক চাব পাৰিলে নিশ্চয় ভালে লাগিলে হয় কিন্তু আমাৰ ষ্টুডিঅ'ৰ ভিতৰত এইটো কৰাটো অসুবিধা যি নহওক শুনাইছে ভাল লাগিছে আমি পোনে পোনে বাৰ্তাৰ মাজলৈ গৈছোঁ বাৰ্তা বহুত গোট খাইছে নহ'লে আমাৰ শ্ৰোতাসকলে বেয়া পাব তেখেতসকলে বাৰ্তা নপৰি আৰু কিবা প্ৰশ্ন আছে নেকি চাওঁ আমাৰ দুয়োগৰাকী অতিথিলে যদি কিবা প্ৰশ্ন আছে আকাশবাণী ৰীতা ডেকা লিখিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰসমূহ পৰিয়ালৰ লগতে সমূহ শ্ৰোতালৈ প্ৰভাতী সম্ভাষণ জনালোঁ লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ প্ৰাঞ্জল কুমাৰ বনিয়া লিখিছে যে নাচত ব্যৱহাৰ কৰা সামগ্ৰীৰ নাম কি জনালে ভাল লাগিব আজি ল'ৰা ছোৱালী নাজানে হয় বিহু নাচত যিবিলাক সামগ্ৰী ব্যৱহাৰ হয় তেখেতে সামগ্ৰী বুলি কৈছে হয় অলংকাৰ হয় ল'ৰা বস্তু বাদী হৈ যায় হয় হয় তেখেতে তেনেকৈ লিখিছে অসমীয়াটো আমি মাতৃভাষা বুলি হয় কওঁ কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত আমাৰ কিছু হয় দুৰ্বলতা আছে নিশ্চয় সামগ্ৰী আৰু অলংকাৰ সামগ্ৰীটো হৈছে বস্তু বস্তু হয় সামগ্ৰী এইটোতো বস্তু এটা কেনেকুৱা অলংকাৰ ব্যৱহাৰ হয় অকণমান চমুকৈ কৈ দিব নেকি আমাৰ ঘড়ীয়ে বিশেষকৈ এতিয়া গলপতা পিন্ধে হয় গলপতা একদম বৰ্জনীয় কেতিয়াও পিন্ধিব নালাগে সেই গলপতাটো হ'ল ৰজা ৰাণীৰ দিনত হয় ৰজা ৰাণীয়ে পিন্ধিছিলে আৰু গলপতা পিন্ধিব পাৰে কেতিয়াবা এই যে সাজপাৰ প্ৰতিযোগিতা হয় যে তেতিয়া বেলেগ কথা কিন্তু বিহুত গলপতা বৰ্জনীয় ডিঙিত পিন্ধিব জোনবিৰি বা ঢোলবিৰি পিন্ধিব লাগে হাতত গামখাৰু কাণত আপুনি থুৰীয়া কেৰু হয় আৰু মুগাৰ সাজযোৰ হয় আৰু বাৰ্তা আছে আমি লৈছোঁ কাৰোবাৰ কিবা থাকিব পাৰে শন্তিৰাম ডেকাই লিখিছে যে আটাইলৈ সুপ্ৰভাত জনালোঁ আগন্তুক ৰঙালী বিহুৰ উলগ জনালোঁ ৩টামান দশকৰ পৰা দেখি আহিছোঁ বিহুতলী নতুবা বিহু মঞ্চ লক্ষণীয় বিষয়টো হ'ল ক্ৰমে বিহুৰ বিহুৱতী নতুবা বিহুৱা ঢুলীয়াসকলৰ সাজপাৰে অনেকবাৰ সলনি হৈ আহি আছে ভৱিষ্যতলৈ চাগে হৈয়ে থাকিব এনে ক্ষেত্ৰত আপোনালোকৰ মন্তব্য জানিব পাৰিলে সন্তোষ পাম মোৰ বোধেৰে এটা নিৰ্দিষ্ট স্তৰত ৰৈ যোৱা ভাল নহ'লে বিহুৰ মৰ্যাদা নাথাকিব হয়তো তেখেতে যে এই যে পোচাক সলনি হৈ যে ঢুলীয়াৰ বা বিহুৱতীৰ এই কথাটো সাজযোৰ যে সলনি হৈছে বাৰে বাৰে এই ক্ষেত্ৰত কি ক'ব বাইদেউ হয় এইটো মই মানি লৈছোঁ সঁচাকৈ সন্মান জনাইছোঁ তেখেতে বৰ প্ৰশংসনীয় আৰু উল্লেখনীয় এটা সময় উপযোগী প্ৰশ্ন এইটো সঁচাকৈ আমিও কিছুমান ক্ষেত্ৰত বৰ কষ্ট পাওঁ এতিয়া বিভিন্ন ধৰণৰ এতিয়া চাওক মুগা চোলাটো হ'ল হালোৱা চোলা যিটো কৃষিৰ লগত আমাৰ সম্পৰ্ক প্ৰত্যেকটো বিহু আমাৰ কৃষিৰ লগত যিটো হালোৱা চোলা বুলি কয় যে এইটো সাধাৰণভাৱে পিন্ধে যে আগফালে এনেকুৱা কলা কি মুগা থাকে পাছফালে কলা থাকে সেইটো চোলাহে আচলতে বিহুৱাৰ কাৰণে উপযোগী বা পিন্ধাটো বাঞ্ছনীয় কিন্তু আজিকালিতো গামোচা এখনো চোলা কৰি লয় মেখেলা এখনো চিলাই চোলা কৰি লয় এতিয়া চব ক'বলৈ গ'লে বহুত আপত্তি হ'ব বিতৰ্ক হ'ব এইবিলাক আমি নিজেই জনা উচিত ন আমি যিটো অসমীয়া আমাৰ স্বাভিমানটোক আমি সদায় নিজেই যদি আমি শ্ৰদ্ধা নকৰোঁ আমাৰ স্বাভিমানক আমি বজাই ৰাখিবলৈ যদি চেষ্টা নকৰোঁ আৰু তেতিয়াহ'লে কি ক'ম এটা কথা ক'ব বিচাৰিছোঁ আমি যেতিয়া বিহু নাচিছিলোঁ তেতিয়া আমি পোচাক হিচাপে সাজযোৰ আছিলে আমাৰ সম্পূৰ্ণ মুগাৰ সাজ ৰঙা ব্লাউজ আৰু সম্পূৰ্ণ এযোৰ মুগাৰ সাজ চাদৰ থাকিব লাগিব মেখেলা থাকিব লাগিব কোৱা হয় এগৰাকী বোৱাৰী বা জীয়ৰীয়ে 3 বস্ত্ৰ পৰিধান কৰিব লাগে মানে আপোনাৰ মুগাৰ মেখেলা চাদৰ ৰিহা ব্যৱহাৰ কৰিব লাগিছিলে কিন্তু এতিয়া সময়ৰ পৰিৱৰ্তনৰ লগে লগে মই দেখিবলৈ পাইছোঁ এইটোত মোৰো এটা আপত্তি আছে মেখেলাখনৰ লগত অকল সুদা ৰিহাখন লয় তাৰ ফলত কি হয় নাচনী গৰাকী সম্পূৰ্ণভাৱে আবুৰ হৈ নাথাকে তাৰমানে তেতিয়া হালি দিলে ৰিহাখন ওপৰলৈ উঠি যায় তেতিয়া পিছ চাইডটো দেখিবলৈ বেয়া হয় অশোভনীয় হয় সেইকাৰণে মই ভাবোঁ মোৰ ফালৰ পৰা আমি কিন্তু বিহু সাজ পোছাক সম্পূৰ্ণভাৱে মুগা সাজে পিন্ধিছিলোঁ
গতিকে মই ইয়াতে সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ, মই বিচাৰোঁ যে সম্পূৰ্ণ এযোৰ মুগাৰ সাজেৰেহে এগৰাকী প্ৰকৃত নাচনী হিচাপে মেখেলাখন ঠিকে আছে, হয়। কিন্তু ৰিহাৰ ঠাইত যদি আমি এখন চাদৰ চাদৰ লওঁ, ব্যৱহাৰ হয়, কৰোঁ, আবুৰ থাকিব আবুৰ নাচনীগৰাকীৰ, থাকিব, হয়, সেইটো- সেইটো যদি কৰিব পাৰোঁ খুবেই ভাল কথা। এইটো এটা আজি এই অনুষ্ঠানটোৰ জৰিয়তে আমি এটা আন্তৰিক এটা আহ্বান হয়। সকলো অসমবাসীলৈ প্ৰত্যেকজনে যেন অকণমান চিন্তা কৰে কথাটো, যিটো ৰিহাখনতকে চাদৰখন পিন্ধি যদি এজনী বিহুৱতীয়ে যদি বিহু আবু নাচে হৈ বা নাচে, বিহু পৰিৱেশন কৰে, নাচনীগৰাকী যিটো সুন্দৰ আমাৰ দেখে। অসমীয়াৰ যিটো মৰ্যাদা, যিটো হয়। আবুৰ, সেইটো বৰ সুন্দৰভাৱে ফুটি উঠিব। এইটো এটা আমাৰ আহ্বান থাকিল সকলো ৰাইজলৈকে। হয়, আৰু বাইদেউ আপুনি যেতিয়া বিচাৰক হিচাপে যায়, তেতিয়া ধৰক এই যে কৈছে যে চাদৰখন পিন্ধিলে বেছি ভাল ৰিহা, তাত নিশ্চয় আপুনি যদি মূল্যাংকন কৰে, নিশ্চয় তাত তাৰ হেৰি পৰে, প্ৰভাৱ নিশ্চয় পৰিব। পৰে, নিশ্চয় সেইটো ক'লে নিশ্চয় সজাগ হ'ব সকলোৱে। নিশ্চয় পৰে, হয়। কিয়নো এখন ৰিহা পিন্ধি যদি পাছফালে এতিয়া অকণমান ক'বলৈ বেয়া এই পৰ্চনটো টিকা এইটো যদি একদম ওলাই যায়, সেইটো নম্বৰ কটা যায়, হয়। আৰু ওলাই যায়। হয়। আৰু মেখেলাখন পিন্ধিলে সদায় পানী গাঁঠিটো ঢাকি পিন্ধিব লাগে। পানী গাঁঠিটো পিন্ধিলে সদায় পানী গাঁঠিটো ঢাকিহে মেখেলাখন পিন্ধিব লাগে। তেওঁ যিমান লয় লাখেৰে যদি পখিলা উৰা দি উৰক, তেওঁ নাচিবলৈ যিমান ঘূৰি পকি নাচক, তেওঁ যাতে পানী গাঁঠিটো দেখা নাপায়, এইটো সদায় মন কৰিবলগীয়া। আৰু তাৰ ওপৰতে নম্বৰো সঁচাকে আপুনি কোৱাৰ দৰে মূল্যায়ন কৰা হয়। হয়, বাইদেউ আমাক ঘূৰিয়ে ইংগিত দিছে, লাহে লাহে আমাৰ বাৰ্তা কেইবাটাও গোট খাইছে, কিন্তু আমি বাৰ্তাসমূহ ল'ব পৰা নাই। তাৰ মাজত কেইটামান বাৰ্তা ল'বলৈ বিচাৰিছিলোঁ। অপৰাজিতা গোস্বামী লিখিছে, ইমান সুন্দৰকৈ ৰুণামণিয়ে গগনাটো আমাক বজাই শুনালে, শুনি আপ্লুত হ'লোঁ। তেখেতলৈ অশেষ ধন্যবাদ জনোৱাৰ লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বাইদেউলে কোনোবাই কৈছিলে সুন্দৰকৈ কথা কোৱা বুলি, আমি এটা বাৰ্তাত দেখিছিলোঁ। বাৰ্তাটো পঢ়ি দিওঁ। কম্পিউটাৰ স্ক্ৰীনৰ অলপ ইফাল হৈছে। প্ৰেমতা লিখিছে, জীপাল আজি আকাশবাণী সুন্দৰ প্ৰস্তুতি, প্ৰভাতী তৰংগ অনুষ্ঠানটি ঢৈ ঢৈ উঠি ভাহি বৈ আহিল, আকৌ আদৰৰ শ্ৰোতাৰ মাজলৈ তুমি অনন্য আকাশবাণী বুলি বাৰ্তা দিছে। সুন্দৰ অনুষ্ঠান বুলি আমাক শিল্পী ৰাণী দেৱী বৰুৱাই লিখিছে। অন্য এটা বাৰ্তা আছিলে, মধুসূদন ৰাজবংশী লিখিছে, দুয়োগৰাকী বাইদেউৰ বিহু সম্পৰ্কীয় কথা বতৰাৰ লগতে বিহু গীত শুনি আপ্লুত হৈছোঁ বুলি বাৰ্তা দিছে। আৰু আন এটি বাৰ্তাত কিবা এটা লিখা আছিলে, অপৰাজিতা গোস্বামী লিখিছে, বাইদেউৰ মুখেৰে বিহুৰ খলা আৰু খোলাৰ মাজত থকা পাৰ্থক্য বৰ সুন্দৰকৈ বিশ্লেষণ আগবঢ়ালে, ভাল লাগিল তেখেতৰ কথাখিনি শুনি বুলি দিছে। চাইছোঁ আৰু কিমান খৰধৰকৈ আমি ল'ব পাৰোঁ, কিন্তু আমাক ঘূৰি ইংগিত আমি সামৰিবলৈ এই অনুষ্ঠান। বিপুল তালুকদাৰ বাৰ্তাটি ল'ব বিচাৰিছোঁ। সুপ্ৰভাত, নমস্কাৰ। নতুন অনুষ্ঠান প্ৰভাতী তৰংগ আজি প্ৰথম যোগাযোগ, বহুদিন গাঁৱত আছিলোঁ বাবে ৰেডিঅ'ৰ লগত সম্পৰ্ক কৰিব পৰা নাছিলোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰিল, ধন্যবাদ। শুনি থাকিম আমাৰ অনুষ্ঠান। আন এটি বাৰ্তাত চাইছোঁ, আৰু শ্ৰোতা আমি সামৰিব লাগিব, ঘূৰি ইংগিত দিছে, গতিকে বাৰ্তাসমূহ ল'ব নোৱাৰিম মাথাইৰে, আমাক ক্ষমা কৰিব। কিন্তু পুনৰবাৰ আমি দুয়োগৰাকী আজি অতিথি ডক্টৰ ডালিমী কোঁৱৰ বাইদেউ লগতে ৰুণামণি বৰা, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানত আহিলে, ৰাতিপুৱাই সময়খিনি দিলে, আৰু বিহুৰ লগত সংগতি ৰাখি অসমীয়াৰ পৰম্পৰা, বিহু নামৰ পৰম্পৰা, গোটেইখিনি বিহু নাচৰ পৰম্পৰাৰ কথা ক'লে, সাজপাৰৰ কথা ক'লে, গতিকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ নীল কাশ্যপ। এই অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আমাৰ ফেচবুক পেজত, আৰু ধন্যবাদ জ্ঞাপন কৰিবই লাগিব আমাৰ জুৰি দেৱী বাইদেউক। জুৰি দেৱীয়ে সুন্দৰ সুন্দৰ বিহু নাম, বিহু গীতসমূহ আপোনালোকৰ মাজলৈ লৈ আনিছে। শেষৰ বিহু গীতটি জুৰি দেৱীয়ে আপোনালোকক বজাই শুনাব, আৰু এই গীতটিৰে আমি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। Suốt mùa
বতাহ জাকি মাৰিলে ঐ গছে বনে সলালে ঐ ঐ কিনো অসমীয়াৰ বিহুতি আহিলে ঐ ঢোল পেঁপাই লগালে মা প্ৰভাতী তৰংগ